চৈত্যলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে আজি আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ এনে প্ৰতিভাৰ, যি প্ৰতিভাৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাই বা কোনো ব্যক্তিৰ ওচৰতো কোনো শিক্ষা গ্ৰহণ কৰা নাই, কিন্তু তেওঁ সুন্দৰভাৱে কীবৰ্ড বজাব পাৰে, হাৰমনিয়াম বজাব পাৰে, গীটাৰ বজাব পাৰে আৰু সকলো গীততে তেওঁ বাদ্য সংগত কৰিব পাৰে। গতিকে আমাৰ অনুষ্ঠানলৈ তেখেতক আমন্ত্ৰণ জনাইছোঁ। গতিকে দৰ্শক মণ্ডলী, আপোনালোকে দেখিছে এখেতৰ নাম হৈছে ডাঞ্চোৰাং বসুমতাৰী। এখেত ওদালগুৰিত ঘৰ এখেতৰ, কিন্তু কৰ্মসূত্ৰে লখিমপুৰত থাকে। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এখেতে আছামিজ জানে, কিন্তু অলপ ভঙা আছামিজ কয়। চ' সেইকাৰণে উইল ইউজ ইংলিছ এণ্ড আছামিজ বোথ লেংগুৱেজ, মিক্স আপ লেংগুৱেজ। চ' এনিৱে, গতিকে আকৌ আপোনালোকক ক'ব বিচাৰিছোঁ যে এখেতৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাই, আৰু তথাপি এখেতে গীটাৰ বজাব পাৰে, হাৰমনিয়াম বজাব পাৰে, কীবৰ্ড বজাব পাৰে। গতিকে এখেতৰ লগত অকণমান কেনেকৈনো এইটো সম্ভৱ হ'ল এই কথা সুধোঁ। আপুনিতো কোনো ধৰণৰ আপোনাৰ আনুষ্ঠানিক শিক্ষা নাই, ইউ হেভ ন' এনি ফৰ্মেল এডুকেশ্যন, দেন ইন দিছ ৰেগাৰ্ড হোৱাট ডু ইউ টেল? চ' এইটো বিষয়ে মানে এইটো প্ৰথমতে মই এইটো ক'ব বিচাৰিছোঁ, মানে আই এম নট এ প্ৰফেচনেল। মই নিজৰ কাৰণে মই সৰুৰ পৰা যি ইচ্ছা আছিলে, ইউ ৱাজ মাই পেশ্যন। চ' এনেকৈ প্ৰেক্টিছ কৰোঁতে আহি গ'ল। এনেকুৱা মানে মিউজিক ইনষ্টিটিউট এনেকৈ যোৱা নাই, ঘৰৰ পৰা বহুত দূৰ। যদি যাব লাগে সৰু বয়স, মানে আমি প্ৰায় টাউনৰ পৰা প্ৰায় 14-15 কিলোমিটাৰ আছে। গতিকে যে আমি সৰুৰ পৰা যি গীৰ্জাত যিবিলাক ফেচিলিটি থাকে, সেইটো কাৰণে গীৰ্জাৰ পৰা যিটো জানে, যিটো আছে ফেচিলিটি, ঘৰতো নাছিলে সৰু সময়ত, গীটাৰ নাছিলে, কীবৰ্ড নাছিলে। গীৰ্জাত যিটো পায় সেইটোৱে বজায় আৰু ইয়াতে বজাওঁতে মানে এনেকৈ হেৰি অভ্যাস হৈ গ'ল। এতিয়া মানে মোৰ হবি নিচিনাই হৈ গ'ল আৰু। ঠিকে আছে। আপুনি কোনো ব্যক্তিৰ সহায় লৈছিলে নেকি? কোনোবা এজন ব্যক্তি ধৰক? তেনেকৈ ব্যক্তিৰ সহায় নাই, কিন্তু যেতিয়া নেকি ক্লাছ আফটাৰ মে বি গ্ৰেজুৱেট যেতিয়া হেৰি ডিগ্ৰী পঢ়ি আছিলে, সেইটো টাইমত মানে তাৰ আগত মোৰ মোবাইল নাছিলে। তাৰপিছত ডিগ্ৰীৰ পৰা মোবাইল আহিলে, যিখিনি নাজানে এইটো ইউটিউবৰ পৰা চাই হেৰি কৰিলে আৰু। গতিকে দৰ্শকসকল, আপোনালোকে গম পাইছে যে তেখেতৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাই, কিন্তু তেখেতে ইউটিউবৰ পৰাই হওক বা নিজৰ ইচ্ছা আছে, ইচ্ছা থাকিলে আপোনাৰ আনুষ্ঠানিক শিক্ষাৰ কোনো কথা আহি নপৰে। তেখেতে যে অত্যন্ত মন থাকে কিতাপ পঢ়ি বা ইউটিউবত চাৰ্চ কৰি তেনেকৈও শিকিব পাৰে। গতিকে ঠিক আছে, এখেতৰ কণ্ঠত আমি পোনপ্ৰথমে এটা গীত শুনি লওঁ। কোনটো গীত শুনাব বিচাৰিব আপুনি? এতিয়া বৰ্তমান যিটো চলি আছে ৰত্নাকৰ মুভিৰ গান ৰাতি খুব শুনাব বিচাৰিছোঁ।
বিচাৰিছোঁ আপুনি কেতিয়াৰ পৰা মানে গীটাৰ বজাবলৈ কেতিয়াৰ পৰা লৈছে আপুনি বা গান গাবলৈ আপুনি কেতিয়াৰ পৰা লৈছে গীটাৰ তেনেকুৱা মানে মোৰ প্ৰায় ক'ব গ'লে মানে যেতিয়া ক্লাছ 9-10 ক'ব পাৰি আৰু 9-10ত মানে সৰুৰ পৰা গীটাৰ যাওঁ মানে তাৰে ফেচিলিটি থাকে গীটাৰ থাকে কীবৰ্ড থাকে কিন্তু সৰুৰ কাৰণে তাৰ আগত মানে সৰুৰ কাৰণে আমি ইমান চান্সটো পোৱা নাছিলে তাৰপিছত যেতিয়া ডাঙৰ হৈ গ'ল মানে 9-10 হৈ গ'ল তেতিয়া আমি চান্সটো পাই গ'ল so I started playing there from class 9 or 10 maybe 9-10 I'm not sure মানে কথাটো হ'ল কি আপুনি সেকেন্ডাৰী পিৰিয়ডৰ পৰা সেকেন্ডাৰী এডুকেশ্যনৰ পিৰিয়ডৰ পৰা সেকেন্ডাৰী স্কুল ফ্ৰম সেকেন্ডাৰী স্কুল আপুনি গীটাৰ বজাবলৈ আৰম্ভ কৰিছে প্লাছ গান গাবলৈ আৰম্ভ কৰিছে তেনেকুৱা নহয় জানো ঠিক আছে গতিকে আমাৰ দৰ্শকৰ কাৰণে এইটো এটা নিশ্চয় উৎসাহৰ কথা হ'ব যিহেতু তেখেতে কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ এনেধৰণে গাইছে গান আৰু খুব সুন্দৰভাৱে কীবৰ্ড বজাব পাৰে হাৰমনিয়াম বজাব পাৰে গীটাৰ বজায় গতিকে নেক্সট আৰু এটা গীত শুনো আপোনাৰ পৰা ৰত্নাকৰৰ গালে কাঞ্চনজংঘাৰ যদি কিবা এটা হৈ যায় তেতিয়া আমাৰ ভাল লাগিব ধূলিকণা খুব সুন্দৰ মানে এছএমএছ গানৰ অকণমান লিৰিক্সৰ প্ৰব্লেম হৈ যায় মনত নাথাকে মানে এছএমএছৰ প্ৰেক্টিচ নাথাকে প্ৰায় এই ৰিলিজিয়াছ হেৰি হিন্দী ইংলিছ এইবিলাক বেছি প্ৰেক্টিচ থাকে আৰু সেইকাৰণে এছএমএছৰ অলপ অসুবিধা হয় লিৰিক্সৰ কাৰণে পাহৰি যাব পাৰি মাজত ঠিক আছে ন প্ৰব্লেম ধূলিকণা আগৰি কবিতা উন্মনা বিচাৰি ঠিকনা ধূলিকণা বাবলি কণিকা উন্মনা চিনাকি পখিলা ডাকুৱা বতাহে জুলুঙা যায় জোকাৰি বাহুৱাই পাহাৰো বগুৱাই বাই লাউকি যাযাবৰ পৰকে মহুৱা পাই হাতুৰি জীৱনৰ জাহাজ খুব সুন্দৰকৈ গালে আপুনি ধূলিকণা গানটো এতিয়া ফেভাৰিট ছিংগাৰৰ কথা ক'লে কাৰ কথা ক'ব ফেভাৰিট ছিংগাৰ বলিউড তৰফৰ পৰা যদি চাই ফেভাৰিট ছিংগাৰ আই প্ৰিফাৰ ছান এণ্ড আতিফ আছে অ'কে ঠিক আছে এতিয়া দৰ্শকসকলক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকৰ অঞ্চলতো যদি কোনোবা প্ৰতিভা থকা কোনো ব্যক্তি আছে তেতিয়াহ'লে স্ক্ৰীনৰ এটা নাম্বাৰ দিয়া আছে ফোন নাম্বাৰ সেই ফোনটোত আমাৰ লগত যোগাযোগ কৰক আৰু আমি নিশ্চয় তেখেতক আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম এতিয়া আমি শেষত অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ আৰু শেষত আপুনি যদি হিন্দী কিবা এটা গাই শুনে তেতিয়া ভাল লাগিব আৰু আমি অনুষ্ঠানৰ পৰা বিদায় লওঁ ত' ৰিলিজিয়াছ গান আছে এতিয়া এইটো ৰিলিজিয়াছ এইটো মই এতিয়া গাই শুনাই দিম ঠিক আছে ৰিলিজিয়াছ চং most favorite band from religious side in India you can check it Yeshua band Yeshua ministry so tare eta gan banai din ঠিক আছে
আৰু আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাক টাইমটো দিয়াৰ কাৰণে আৰু আজি আপোনাক আমাৰ অনুষ্ঠানৰ পৰা বিদায় দিছোঁ আৰু দৰ্শকসকলক আমি আকৌ অনুৰোধ জনাইছোঁ যদি আপোনালোকৰ অঞ্চলত কোনোবা প্ৰতিভা আছে তেতিয়াহ'লে স্ক্ৰীনৰ তলত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰক আৰু আমাক আগবঢ়াই নিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব আজিলৈ আহিছোঁ ধন্যবাদ